তো গাইজ আজি আহিছোঁ মই এখন বিহু চাবলৈ আমাৰ ওচৰতে হয় মোটামুটি 1 কিলোমিটাৰমান দূৰত হয় আমাৰ ঘৰৰ পৰা আৰু এই বিহুখন হৈছে ঔগুৰি খেলপথাৰত আৰু বিহুতলিৰ এইবিলাক চাৰি চাইডে দোকানবিলাক বহি আছে এইবিলাক দোকানে টেম্পুৰৰ দোকান আৰু এইবিলাকতো ঠাইবোৰ আছেই দোকান তো এনেকৈ কোনোবাই বাইকত বাইক ঘূৰাই আছে আৰু এইটো লাইট যাতে অল ফিল্ডখন কাভাৰ কৰিব পাৰে তেনেকৈ মাজত এটা লাইট দিছে আৰু এইখন মঞ্চখন আৰু এইবিলাক দোকানবিলাক অলপমান দেখাই আছোঁ চাই থাকক আৰু চাওক এতিয়া মানুহ নাইকা বিহুতলিত মানে চকীবোৰ পাৰি থৈ দিছে আৰু সজাৰ পৰা আৰু এইখন মঞ্চখন আপোনালোকক অলপ আগৰ পৰা দেখাবলৈ চেষ্টা কৰিম পাৰি আগত যাই আছোঁ মঞ্চখন দেখাবৰ কাৰণে আপোনালোকক আৰু মঞ্চখন ভালে লাগিছে আৰু এইপিনে লেফ্ট চাইডে চকী পাৰি দিছে ৰাইট চাইডে চকী পাৰি দিছে মাজতে ৰাস্তাটো ধুনীয়াকৈ ৰাখিছে আৰু এইটো চাউণ্ড ছিষ্টেম মিলাব ইহঁতৰ চাউণ্ডৰ মেনেজাৰ আৰু এইখনে মঞ্চখন ধুনীয়াকৈ সজাই পৰাই তুলি দিয়া হৈছে আৰু তো এইখনতে আজি আহিব আমাৰ মৰমৰ জুবলি বা অসমৰ জনপ্ৰিয় গায়িকা জুবলি বা আহিব আৰু যিহেতু এইখিনি পৰ মানুহ চকীত নায়েই সেইবাবে আমি অলপমান ইয়াতে বহি লওঁ আৰাম কৰি লওঁ আৰু মোটামুটি আধা ঘণ্টাৰ পিছত এই চকীবোৰত মানুহ একদম ফুল হৈ যাব ফুল তো অলপমান আপোনালোকে এই মঞ্চ মানে বিহুতলিৰ অলপমান অনুভৱনি উপভোগ কৰক তো চাই থাকক আৰু এইপিনে মঞ্চ উদ্বোধন কৰি দিলে আমাৰ কমিটিৰ ডাঙৰ বিষয়ববীয়া কেইজনে তো এতিয়া আৰম্ভ হ'ব মানে সাংস্কৃতিক অনুষ্ঠানবিলাক আৰু ফটকা ফুটাই দিলে এতিয়া আমি চিধা জুবলিকা সাংস্কৃতিক অনুষ্ঠানলৈ যিহেতু জুবলিবা আজি আহিব তো আহি গ'ল জুবলিবা আমাৰ মঞ্চত তো এতিয়া আমি জুবলিবাৰ গীত উপভোগ কৰিম আহক আমি উপভোগ কৰোঁ ধন্যবাদ জনাইছোঁ মই আন্ধাৰ দেখাই নাই বাৰু যিয়ে নহওক ভালেই হ'ল বাৰু আচ্ছা পুনাদাক ধন্যবাদ জনাইছে পুনাদা আপোনাক ধন্যবাদ জনাইছে মই পুনাদাক ধন্যবাদ জনাইছোঁ আপোনালোকক ধন্যবাদ জনাইছোঁ এতিয়া ৰাইজে ইমান ধুনীয়াকৈ সহযোগ কৰিছে যিসকলে সহযোগ কৰা নাই তেখেতসকলেও কিন্তু হাঁহিৰে সহযোগ কৰিছে কাৰণ ধুনীয়াকৈ মিচিকে হাঁহি আছে অকণমান হয়তো লাজৰ কাৰণে গোৱা নাই এতিয়া আপোনালোকক দেখি মোৰ এটি প্ৰেমৰ গীত গাবলৈ মন গৈছে এতিয়া এই প্ৰেমৰ গীতটি মই গাইছিলোঁ লগতে আপোনালোকে ভাল পোৱা এগৰাকী শিল্পীয়ে গাইছে এখন অসমীয়া ছবিৰ গীত আৰু গীতটিক আপোনালোকে যথেষ্ট মৰম দিছে
যথেষ্ট জনপ্ৰিয় এটি গীত গতিকে মই সকলো ঠিক আছে গীতটি গাইছোঁ ইয়াতে উপস্থিত প্ৰত্যেকজন প্ৰেমিক প্ৰেমিকাৰ বাবে গীতটি গাইছোঁ বৰ ধুনীয়াকৈ ল'ৰাবোৰে দিনে ৰাতিয়ে জ্বলাইছে কিন্তু কথাটো হৈছে দিন ৰাতি আমি ল'ৰা ছোৱালী বুলি ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু এটা সৰু ভিডিঅ' আছিলে বিহুতলীত যোৱাৰ বিহু চালোঁ তো কেনেকুৱা পালে কমেণ্ট কৰি আৰু জনাই দিব মোক কমেণ্ট কৰিব আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু কমেণ্ট নকৰে কমেণ্ট কৰিব লাগে কমেণ্ট কৰিলে মই মানে মটিভেশ্যন পাওঁ আপোনালোকৰ তৰফৰ পৰা তো কমেণ্ট কিয় নকৰে কমেণ্ট কৰিব তো এইখিনি আছিলে আজিৰ কাৰণে ভিডিঅ'টো তো সৰু ভিডিঅ' বিহু চাব যোৱা তো কেনেকুৱা পালে জনাব এইখিনি আছিলে এইখিনিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ তো কেলেন এটাৰ বাবে আৰু যদি কোনোবাই নতুন আহিছে মোৰ চেনেলত তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু ডিছলাইক এইবোৰ কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো বহুত এনজয় কৰিলোঁ সেইটো কাৰণে মাতটো অলপমান ভাঙা ভাঙা হৈছে তো বাই বাই সেইখিনি কৰি আজিলৈ ভিডিঅ'টো সমাপ্ত কৰোঁ তো কেলেন এটা বাই বাই জয় অসম আৰু টোপনিও লাগিছে বহুত এতিয়া টোপনি মাৰিম গুড নাইট নহয় একচুৱেলি গুড মৰ্ণিং তো লগ পাম এটা নতুন জেগাৰ সৈতে নতুন ভিডিঅ'ৰ সৈতে বাই বাই